নমস্কাৰ ছাৰ-বাইদেউসকল আজি মই এনপিএছ পেঞ্চনক লৈ এটা নতুন ভিডিঅ' লৈ আছোঁ আপোনালোকৰ মাজত ধৰক এজন কৰ্মচাৰী 2030 চনত তেখেত ৰিটায়াৰমেণ্ট হ'ব তেখেত 25 বছৰ কাৰ্যকাল চাকৰি কৰিব আৰু 25 বছৰৰ পিছত তেখেতৰ এনপিএছ কন্ট্ৰিবিউচনত ধৰা হোক 1 কৰোৰ 20 লাখ অৰ্থাৎ 1 কোটি 20 লাখ টকা জমা হৈছে আৰু এই 1 কোটি 20 লাখ টকা এমপ্লয়ি আৰু এমপ্লয়াৰ দুইটা কন্ট্ৰিবিউচন হৈ পেলাই সৰ্বমুঠ 1 কোটি 20 লাখ টকা জমা হৈছে এতিয়া এই এমপ্লয়িজনে গৰাকীয়ে লামসাম কিমান পাব তেওঁ মাহিলী পেঞ্চন কিমান পাব এই বিষয়ে আজি মই ডিটেইলছ ভিডিঅ' বনাবলৈ গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে জানে যে আমাৰ এনপিএছত এমপ্লয়িজনৰ 10% আৰু এমপ্লয়াৰ অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা 14% বৰ্তমান কন্ট্ৰিবিউট কৰি থকা হৈ আছে আৰু দুইটা কন্ট্ৰিবিউচন মিলাই সৰ্বমুঠ 1 কোটি 20 লাখ টকা অৰ্থাৎ দুইটাই মিলাই আপোনাৰ 24% যোগ হৈ পেলাই 1 কোটি 20 লাখ টকা জমা হৈছে এমপ্লয়িজনৰ এনপিএছত এতিয়া আমি যদি চাবলৈ যাওঁ ইয়াক আমি 1% লৈ চাব গ'লে 1% চাব গ'লে আপোনাৰ 24 ভাগ কৰিব লাগিব 24 ভাগ কৰি আপোনাৰ কিমান হৈছে 1% মানে হ'ল 5 লাখ টকা এতিয়া 1% যদি 5 লাখ হয় তেতিয়াহ'লে অৰ্থাৎ এমপ্লয়িজনৰ 10% মানে হ'ল 50 লাখ টকা আৰু এমপ্লয়াৰ 70 লাখ টকা তে এমপ্লয়িজনৰ 50 লাখ আৰু এমপ্লয়াৰ 14% 70 লাখ টকা দুইটা যোগ হৈ পেলাই আমাৰ সৰ্বমুঠ 1 কোটি 20 লাখ টকা এনপিএছত জমা হৈছে এতিয়া আমি যদি 1 কোটি 20 লাখ টকাৰ আমি সৰ্বোচ্চ লামসাম 60% অৰ্থাৎ 60% লৈকে ল'বলৈ পাৰোঁ 60% ওপৰত আমি লামসাম ল'ব নোৱাৰোঁ 40% আমি পেঞ্চন ল'বই লাগিব আপোনালোকে জানে যদিও নাজানে গম পাব জানি লওক যে আমি 60% লৈকে আমি এট এ টাইম লামসাম হিচাপে আমি উইথড্ৰ কৰিব পাৰোঁ বাকি 40% আমি পেঞ্চন ল'বই লাগিব হেফালৰ পৰা 1 কোটি 20 লাখ টকাৰ 60% লামসাম হ'ব 72 লাখ টকা এজ এ লামসাম আমি 72 লাখ পাম আৰু বাকি থাকিল আপোনাৰ 1 কোটি 20 লাখ টকা পাম 72 লাখ গ'ল 48 লাখ টকা আপুনি 48 লাখ টকাৰ পেঞ্চন ল'ব লাগিব এতিয়া এই 48 লাখ টকা আপোনাৰ নিজৰ হয় এটো আপোনাৰ চৰকাৰৰ যদি অংশ আছে ইয়াত কোনো আপোনাৰ নিজৰো অধিকাৰ আছে গতিকে এই 72 লাখ টকা আপুনি কোনটো পেঞ্চন স্কিমত আপুনি লগাই আমি পেঞ্চন প্লান কিনিব লাগিব আপুনি এছবিআই হওক বা ইউটিআই হওক বা এলআইসি হওক বা কোটাক মহিন্দ্ৰা বেংক আপুনি নিজৰ ইচ্ছামতে আপুনি কোনটো আপুনি আপোনাৰ কোম্পানীত আপুনি পেঞ্চন হিচাপে আপুনি ইনভেষ্টমেন্ট কৰিব হেতু আপোনাৰ নিজৰ ইচ্ছা কথা আৰু আপোনালোকে গম পায় তিনিটামান স্কিম আছে ইয়াত তিনিটা স্কিম আমি ল'ব পাৰোঁ যদি পেঞ্চনৰ জনৰ কোনো নাথাকে তেখেত অকলে যদি এই পেঞ্চন ল'ব বিচাৰে তেতিয়াহ'লে তেওঁলোকে অলপ ইন্টাৰেষ্ট ৰেটটো বেছি কৰি দিয়ে আৰু আপোনাৰ তেওঁৰ যদি ওয়াইফ থাকে কোনো নমিনি নাথাকে তেতিয়া অকমান তেওঁলোকে ইন্টাৰেষ্ট ৰেট বেছিকৈ পায় তাত আপোনাৰ কি হয় প্ৰথম দুইটাত আপোনাৰ 48 লাখ টকা এমপ্লয়িজনে কন্ট্ৰিবিউট কৰিব কিন্তু তাৰ পৰা তেওঁ যি পেঞ্চন পাব তাৰ পিছত নমিনি যেটো নথকাৰ কাৰণে তাত আপোনাৰ লাষ্টত নমিনি সকলৰ কাৰণে কোনো ৰিটাৰ্ণ নাপায় আপোনাৰ শেষৰ স্কিমটো আছে আপুনি শেষৰ স্কিমত আপুনি ল'ব পাৰে আপুনি নিজে জীয়াই থকালৈকে পেঞ্চন পাব আৰু আপোনাৰ পিছত আপোনাৰ ওয়াইফে পাব আৰু আপোনাৰ ওয়াইফে ঢুকোৱাৰ পিছত আপোনাৰ নমিনি অৰ্থাৎ ল'ৰা-ছোৱালী সন্তানখিনিয়ে আপোনাৰ যি 48 লাখ টকা যি ইনভেষ্টমেন্ট আছিল এই ইনভেষ্টমেন্ট এমাউন্টটো তেওঁলোকে নমিনি লাভ কৰিব এটো হল তৃতীয়টো স্কিম এটো খুব লাভজনক হয় আৰু আমি যদি এটা ইনভেষ্টমেন্ট কোড পেঞ্চন স্কিমত এজ এ ইন্টাৰেষ্ট অফ 6% এনুৱেল 6% এনুৱেল ইন্টাৰেষ্টত আমি 48 লাখ টকা যদি ইনভেষ্টমেন্ট কৰো আমাৰ বছৰত হ'ব 2,88,000 টকা ইন্টাৰেষ্ট ইয়াৰ সুদ আৰু সেই সুদখিনি আমি যদি মাহেকত ভাগ কৰো তেতিয়াহ'লে মাহত আমাৰ হ'ব 24,000 টকা মান্থলি ইন্টাৰেষ্ট অৰ্থাৎ যেটো আমাৰ পেঞ্চন হ'ব আমাৰ 48 লাখ টকা সম্পূৰ্ণ ইনভেষ্টমেন্ট হৈ আছে এই 48 লাখৰ ওপৰত 6% ইন্টাৰেষ্ট ৰেটত আমাৰ আহিছে
অকল সুদ এইখিনি হ'ল সুদ কোনো মূল নাই ইয়াত সুদখিনি পাইছোঁ আমি মাহত 24,000 টকা অৰ্থাৎ আপুনি প্ৰত্যেক মাহে 24,000 টকাকৈ আজীৱন পেঞ্চন লাভ কৰিব আৰু আপুনি ঢুকোৱাৰ পিছত আপুনি যদি লাইফ টাইম পাব আৰু আপোনাৰ পিছত আপোনাৰ স্পৌজ অৰ্থাৎ পত্নী পাব এই 24,000 টকা ইয়াতে আপোনাৰ কোনো ধৰণৰ কমি নাযায় 24,000 টকাই থাকিব ইয়াত কোনো কমি নাযায় ইউপিএছত হয়তো আপোনাৰ কমি যাব পাৰে অন্য পেঞ্চনত কিন্তু এই ক্ষেত্ৰত যেহেতু ইন্টাৰেষ্ট ৰেট 6% আৰু ইনভেষ্টমেন্ট এমাউন্ট কোনো সলনি নহয় একে থাকিব সেই কাৰণে আপোনাৰ মান্থলি পেঞ্চনৰ কোনো সালসলনি নহয় ইয়াৰ পিছত আপোনাৰ লাষ্টত কি হ'ব যদি কিবা কাৰণত পিছলৈ শেষত আপোনাৰ পত্নী যদি এই সংসাৰৰ পৰা আপোনাৰ বিদায় লয় তেতিয়া হলে তাৰ পিছত আপোনাৰ নমিনি যি লৰা চলি আছে সেই নমিনি সকলে যি 48 লাখ টকা আমাৰ আছিল ইনভেষ্টমেন্ট এই ইনভেষ্টমেন্ট এমাউন্টটো লৰা সকলে লাভ কৰিব এতিয়া হল এনপিএছৰ যি আমাৰ বাকি অন্যটো বিভাগ অন্য ক্ষেত্ৰত আছে আপোনাৰ গ্ৰেচুইটি আছে বা ইএলৰ টকা এইখিনি কথা মই বেলেগকৈ আমি হুগিয়াকৈ পাতিম এটা আমি তিনটা বেনিফিট পালো আৰু এনপিএছৰ যি পেনশন সিস্টেম প্ৰথম হল আপুনি লামসাম এমাউন্ট 72 লাখ পাব দ্বিতীয়টো হল প্ৰত্যেক মাহে আপুনি 24,000 কৈ ফিক্স পেনশন লাভ কৰিব আপুনি আৰু আপোনাৰ পত্নী দুইটাই আৰু তৃতীয়ৰ আপোনাৰ বেনিফিট হল যে আপোনালোক নথকাৰ পিছত ভৱিষ্যতে নমিনি সকলে বা লৰা চলি সন্তানে আপোনাৰ ইনভেষ্টমেন্ট এমাউন্ট 48 লাখ টকা তেওঁলোকে লাভ কৰিব তো এটো আছিল আজি মোৰ এনপিএছক লৈ 1,20 লাখ টকা যদি আপোনাৰ জমা হয় আপুনি পেনশন কিমান পাব লামসাম কিমান পাব আৰু মান্থলি তেওঁলোকে লাষ্টত শেষত ইয়াৰ বেনিফিট কি গতিকে আপোনালোকে ভিডিওটো চাইছে আৰু আপুনি ইউপিএছৰ লগত যে কম্পেয়াৰ কৰে আপোনাৰ কম্পেয়াৰ কৰি চাওক যে আপুনি এনপিএছত বেছি লাভ হৈ আছে নে ইউপিএছত গতিকে নিজে তুলনা কৰি চাওক আৰু তুলনামূলক ভিডিও মই এদিন লৈ আহিম নিশ্চয় আৰু এই 1,20 লাখ টকা যি কৈছে ইয়াৰ এটা ৰহস্য আছে কিয় মই ধৰিছো 1,20 লাখ টকা হেতু মই অন্য এটা ভিডিওত মই আপোনালোকক জনাম গতিকে জানিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি চাই থাকিব আৰু আজিলৈ ইমানে আছিল মোৰ ভিডিওটো নমস্কাৰ